নমস্কাৰ, জয় হিন্দ, জয় কিষাণ। আছোঁ তিনিচুকীয়া বইলাৰপুৰী শিলিখাগুৰিত। এই আমাৰ গগৈদাৰ ভোটজলকীয়া বাগানত এইপিনে আমাৰ গগৈদা আছে আৰু গগৈদা বাগানত বহুত ডাঙৰ এটা মানে বেমাৰ লাগিছে। এই কেমেৰাটো লৈ আহা ওচৰলৈ দেখুৱাবলৈ। এইপিনে দেখুৱাব পাৰিবা, এইপিনে লৈ আহা। এই মানে এইটো গছ ক'লা হৈ যোৱা যিটো বেমাৰ এইটো আপোনালোকে দেখিবলৈ পাইছে। এইটো কি, এই চাওক পোকে কেনেকৈ কণী পাইছে চাওক গগৈদা, দেখিছেনে? এই চব বিছা মৰিলে নেকি, মৰিলে এনেদৰে এই বেমাৰটো লাগিছে চবচে ডেঞ্জাৰ। আপোনালোকে যিটো মানে বেমাৰ ভয় লগা ক'লা হৈ এইপিনৰ পৰা মৰি যায় দেখিবলৈ পাইছে আপোনালোকে। এনেকৈ এইডোখৰতো লাগিছে ন গগৈদা? প্ৰায় মৰি যায় 10-12জোপা গছ। বাকী এতিয়া ঔষধ মাৰিছে, নিয়ন্ত্ৰণ হৈছে নি বুলি ভাবি? নিয়ন্ত্ৰণ অকণমান হৈছে ন? ভালদৰে বিশেষকৈ এই বেমাৰটো যেতিয়া আপোনাৰ অঞ্চলত আশে পাশে শিল পৰে, এই শিল পৰিলে মানে এই বেমাৰটো খুব দেখা দিয়ে। মানে গছজোপা এইকণ এটা ফাংগাছৰ নিচিনা বেমাৰ হৈ পিনি মৰি যায়। এইপিনে এজোপা হৈছে, বিকল্প নাইকিয়াগতে হৈছে আৰু পৰাপক্ষত এই বেমাৰটো যদি লাগে আপোনালোকে গাঁত খান্দি পিনি গছজোপা আঁতৰাই, বাৰীৰ পৰা আঁতৰাই পুতি পেলাব। গছজোপা পুতি পেলাব মানে এজোপা গছলৈ যোৱাতকৈ এইজোপা গছ এইকণত হোৱাৰ কাৰণে হয়তো এজোপা গছ ইয়ালৈ আহিছে বুলি ভাবিছে। যে লাগি থকা গছ আপোনালোকে চাব পাৰে, গছ লাগিছিলে এইজোপা এই গুৰিতে হ'ল বেমাৰ, দেখিছেনে? একদম গুৰিত চাওক, এই যিটো হৈছিলে আগটো ভাঙি দিছিলে আৰু বাঁচ গৈছিলে, ইয়াৰ পৰা এইকণতে এইটো হৈছে। ইপিনে দেখিছে জলকীয়া লাগিছে। এনেকুৱা এজোপা গছ যদি ভাগি যায় বহুত বেয়া লাগে তাৰমানে, যদি মৰি যায়। সেইকাৰণে এইটো হ'ব নালাগে। বাকী যোৱা বছৰটো ভালেই হৈছিলে। যোৱা বছৰ ভাল আছে। মই যোৱা বছৰ কোন মাহত আহিছোঁ, যেতিয়া আপোনাৰ পুলি সৰু হৈ আছিলে? সৰু আছে যে আপোনাৰ জানুৱাৰী মানতে আহিছিল নেকি? জানুৱাৰী মানতে। যোৱা বছৰ দেখিছিলে, ইয়ালৈ আহিছিলোঁ, মই ইয়াত দেখুৱাই গৈছিলোঁ আপোনালোকৰ জৈৱিকতা সম্পূৰ্ণ তিনিচুকীয়াত যিহেতু কৰি আছে। আমি অকণমান আগবাঢ়ি যাওঁ, ইটো চাই চাবলৈ বাগানখন দেখুৱাই দিয়ক কেমেৰাটা ধুনীয়াকৈ। খুবেই ভালেই হৈছে। এইজোপা গগৈদা দেখিছে নাই? এইজোপা পোকে আক্ৰমণ, আপোনালোকে চাব পাৰে। এইজোপা যে পোকে আক্ৰমণ কৰিছিলে পাতটো, দেখিছেনে? ভাইৰাছ নে পোকে আক্ৰমণ কৰাৰ পিছত ভাইৰাছ লাগিছিলে অকণমান, এতিয়া মোৰ ভাল হৈছে, দেখিছেনে? এইজোপাত হৈছিলে। বাকী আৰু 6 বিঘা মাটি এজেগাত আছে, গগৈদা চাই চোৱা চিতা কৰি আছে। তালৈ এপাক যাম বাৰু ধুনীয়াকৈ চাবৰ কাৰণে। এইজোপা ঠিকে আছে বাৰু। এই খুঁটিৰ দূৰত্বটো বেছি হৈ গ'ল নহয়? আৰু এটা কথা কওঁতে কওঁ, আমাৰ গগৈদাই খুঁটি মৰা ভুল কৰিলে। এই খুঁটি যিটো খেপেক আছিলে এইটো বহুত দূৰত্ব কৰিলে। ওপৰতো তলতো এফুট বেছি কোৱাৰ আগতে কৰি দিলে। বস্তুটো এনেকৈ চাপ খাব লাগিছিলে এইটো ইমানত, আৰু ৰছী গাঁঠি দিয়াটো নাই হোৱা। এইটো আপোনাৰ এডাল যদি ছিগি যায় গোটেই ৰছীখিনিয়ে ঢিলা হৈ যাব। মই গাঁঠি দিয়াত কিন্তু এডাল যদি ছিগি যায় ঢিলা নহয়। গাড়ীয়ে খুঁটি মৰা গগৈদাই অকণমান ভুল কৰিছে। গগৈদা পুৰণা মানুহৰ জলকীয়াত ভুল কৰিলে নহ'ব দেই। আপুনি লৈ কেমেৰা আহি থকা অকণ দেখুৱাই দিওঁ, কিন্তু ইটো পালে কেনেকৈ যাব পৰা হ'ব। কিবাকে জলকীয়া মজা হৈছে। আমাৰ কেমেৰা পাছতে এশা দুশা কৰি দিয়া। বৰ্তমানে ভাল হৈছে। আপোনাৰ জলকীয়া খেতিত যদি বেমাৰ নালাগে কি খেতি হ'ব ন? খেতিটো বেমাৰ লাগিবই লাগিব। তেতিয়া কৃষকক অকণমান যুঁজ কৰিব লাগিব। বেমাৰ চেমাৰ লাগি জিকি পিনি জয় হোৱাটোৱে, কিন্তু গগৈদা যোৱাটো বছৰ কিন্তু আপোনাৰ একো নহ'ল আকৌ ন? যোৱা বছৰ নহয়, যোৱা বছৰ বতৰো ভাল আছিলে, ইমান বৰষুণ চৰষুণ নাছিলে। কেমেৰাটো অকণমান ওচৰলৈ লৈ আহা, ভইচটো নাযাব এইপিনে। যোৱা বছৰ আপুনি আজি অন কেমেৰাত কওক, যোৱা বছৰ আপুনি কিমান গছ আছিল আপোনাৰ? যোৱা বছৰ এইপিনে চাওক, যোৱা বছৰ 1700 আছিলে ন? 1700, এইবাৰ 2200 আছে। 1700 গছত যোৱাবাৰ এইডোখৰত 3 লাখ মান টকা পাইছিলোঁ, 3 লাখৰ ওচৰত মোটামুটি ঠিকেই আছিলে। 1700 গছত 3 লাখ মান টকা পাইছিলে। মাটি আপোনাৰ ধৰক 2 বিঘাটো নহ'ব চাগে ন? 2 বিঘা হ'ব, সেইডোখৰটো হ'বগৈ ন? এইবাৰ 2200 সোমাইছে ন? 2200 আছে। মই কথা দিছোঁ, যোৱাবাৰ কিমান পাইছিলে? 3 লাখ। এইবাৰ 4 লাখ টকা দামত দি থৈ গৈছে। আৰু মই সম্পূৰ্ণ ঔষধখিনি চেবিকৰ পৰা মাৰিছিলোঁ। চেবিকো কোম্পানী অৰ্গেনিক। এই বছৰ বোলে যোৱাটো বছৰ বোলে ভিতৰত পাইছিলে, এইবছৰো পাইছে। একেখিনি ঔষধতে কৰি আছে। কিন্তু এটা সঁচা কথা ক'ব লাগিব, যিহেতু এই ক'লা বেমাৰটোৰ কাৰণে এটা কেমিকেল ঔষধ এখেতে ব্যৱহাৰ কৰিবলগীয়া হ'ল। আপোনালোকে জানে জৈৱিক ঔষধৰ কামটো সদায় চলো, হয়নে গগৈদা? কিন্তু বেমাৰটো ৰাখিবৰ কাৰণে তেখেতে কি এটা কেমিকেল ঔষধ মই কথা পাতি দিলোঁ মানে চাইণ্টিষ্টৰ লগত। তেওঁ এটা ঔষধ দিলে, কেমিকেল ঔষধটো মৰাৰ পৰা বেমাৰটো ৰখিছে তাৰমানে।
ধৰ আপোনাৰ 2-3 দিন যদি ভালকৈ ৰ'দ দিয়ে বেমাৰটো ৰখি যাব, বাকী বেয়া গছ যিমানটো আছে আপুনি চব উঘালি দিব, দুখ নকৰিব। আৰু জৈৱিক ঔষধ মাৰিলে গছবোৰ শকত হয়, শকত হয়, ঢিলা নহয়, লেহুকা নহয়, ভাগিও নাযায়, ভাগি নাযায়। এতিয়া এইবিলাক যদি কেমিকেল হোৱাহেঁতেন ভাগি গ'ল বহুত। আপুনি বেয়া গছ যিমান আছে উঘালি পিনি আপুনি অঁতৰাই এইখন বাৰীৰ পৰা লৈ যাব, গুটি পেলাব, হ'ব 10-12 জোপা কিবা এটা হৈছে একো ডাঙৰ কথা নহয়। আৰু মানুহ জন্ম হয় দেখোন মৃত্যু হয়, জন্ম মৃত্যু আছে। আৰু সদায় মানে বেমাৰৰ লগত যুঁজি পিনে পাৰ হোৱাটোৱে ভাল। তাকে জৈৱিকত কৰা জলকীয়া এয়াই তিনিচুকীয়াত যিহেতু গগৈদা বহুত দিনৰ পৰা কৰি আছে, আগন্তুক দিনতো ভালকৈ কৰি যাওক, কৰি মেলি থাকক ধুনীয়াকৈ, তাকে আশা কৰিছোঁ। ভিডিঅ'টো বৰ দীঘলীয়া নকওঁ, বনালোঁ থুলমূলকৈ। গগৈদা লাষ্টত কিবা এটা কওক, কৃষক ৰাইজক কি ক'ব ভোট জলকীয়া কৃষকসকলক? ভোট জলকীয়াৰ মানে মইতো দত্তৰ পৰাই লৈছিলোঁ যিখিনি DK টেকনিকেল ফাৰ্মৰ পৰা, ঔষধখিনি মানে ব্যৱহাৰ কৰি ভাল পাইছোঁ 2 বছৰ কাল। আৰু যদিও চাব বিচাৰে মোৰ ঔষধ বহুত ৰাখিছোঁ, টেমাবিলাক আছে টেমাখিনি। আৰু ডক্টৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰিব, আগুৱাই নিয়ক, ডক্টৰ আগুৱাই যাওক। আপোনাক পানী তোলা বাকী ইয়াৰ বাকীতো আপোনাক প্ৰায় চিনিয়ে পায়, বহুত আহি যোৱা বছৰ চাইও গৈছে। কৃষকো আগবাঢ়ি যাওক, ডক্টৰ আগবাঢ়ি যাওক। ঠিক আছে, তাকে কৈ বেছি দীঘলীয়া নকওঁ। জয় হিন্দ, জয় কিষাণ। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ এটা দিয়ক গৌৰা। নমস্কাৰ।